ইণ্টাৰভিউ এপ্লাইৰ কাগজৰ বান্ডিল পৰি আছে ঘৰত, কিন্তু এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। তো নমস্কাৰ গাইজ, কি খবৰ তোমালোকৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো এতিয়ালৈকে মই কেইবাৰ ইণ্টাৰভিউ মাৰিলোঁ, ক'ত মাৰিলোঁ, ছাকচেছ নহ'লোঁ। বাট আপোনালোকক দেখাম যে ক'ত মাৰিছোঁ ইণ্টাৰভিউ, কেইবাৰ হ'ল, কেইবছৰ মাৰিলোঁ। তো ভিডিঅ'টো চাই থাকবা, ঠিক আছে? তো কিবা এটা এক্সপিৰিয়েঞ্চ হ'ব তোমালোকৰো। তো এতিয়ালৈকে হাৰ মাৰা নাই। তো বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। লেটছ ষ্টাৰ্ট। তো গাইজ এইটো চাওক, বান্ডিল পৰি আছে, এপ্লাই কৰা কাগজ, ইণ্টাৰভিউ দিয়া কাগজ বান্ডিল পৰি আছে। SSC, 4th গ্ৰেড, DME, ইণ্ডিয়ান আৰ্মি, আসাম পুলিচ, আসাম ফৰেষ্ট, পুৰা একদম বান্ডিল পৰি আছে। দেখাই আছোঁ ৰ'বা, এইটো চাই আছে না, দেখাই আছোঁ। এইটো হ'ল 4th গ্ৰেডৰ গাইজ, এইটো হ'ল অসম পুলিচৰ, এইটো হ'ল ফৰেষ্টাৰৰ গাইজ, 2023 হৈ যোৱা ফৰেষ্টাৰৰ, এইটো 22 হৈ যোৱা আসাম পুলিচ, এইটোতো দিছিলোঁ। আৰু আছে গাইজ, এইটো হ'ল ইণ্ডিয়ান আৰ্মিৰ, এইটো যিটো 2022-23 হৈছিল। আৰু দেখাইছোঁ, এইটো হ'ল SSCৰ গাইজ এইটো। আৰু এইটো হ'ল কামাণ্ডোৰ, আসাম পুলিচ কামাণ্ডো, 2022 যি হৈছিল। আৰু আছে গাইজ DMEৰ কাগজ আছে এটা। তো এইটো হ'ল DMEৰ। তো মই মিনিমাম 10 বাৰ মাৰি দিছোঁ ইণ্টাৰভিউ, কিন্তু ছাকচেছ হ'ব পৰা নাই। তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে। তো লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। থেংক ইউ। নেক্সট ভিডিঅ' কিহত লাগে ক'বা তোমালোকে।